कैसे दिम दिया कैश कोटे ना अपना फोन नंबर लास्ट साथ মডেল চডেল থাকে নহয় এইটোৰ ওপৰত কিবা কাভাৰ নাথাকে নেকি আৰু কি খবৰ আপোনালোকৰ আজি কেইদিনমান আগত মই এটা ল্যাপটপ অৰ্ডাৰ দিছিলোঁ এছআৰ কোম্পানীৰ ACER এছআৰ এছপায়াৰ 3 মডেলৰ তো মই ডেলিভাৰী এজেণ্টক ফোন কৰিছোঁ আজি অহাৰ কথা তো ল্যাপটপটো কেতিয়া আহিব আপোনালোক গোটেইখিনি দেখাম দিয়ক তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব আহা এওক মই ফোন কৰিছিলোঁ ৰাতিপুৱাই আহোঁতে সন্ধিয়া কৰি পেলালে कैसे दिम दिया कैश कोटे ना अपना फोन नंबर लास्ट साथ कब 4165 আপোনালোকে যেতিয়া ফ্লিপকাৰ্টৰ পৰা কিবা বস্তু অৰ্ডাৰ কৰে সিল পেক আছে নাই আৰু ফ্লিপকাৰ্ট লিখা আছে নাই একবাৰ চাই ল'ব মানে কি চাব লাগে ফ্লিপকাৰ্টত অনলাইন আইলি এনেতো ওপেন বক্স ন কি ক'লে 4165 মোবাইল নাম্বাৰ ন ইয়াতে আৰু এটা কৈ থৈ দিওঁ ওপেন বক্স ডেলিভাৰী যদি লিখা থাকে আপুনি অনলাইন কৰোঁতে এইটো ফ্লিপকাৰ্টৰ যিটো ডেলিভাৰী এজেণ্ট থাকে তেওঁৱে খুলি দিব আপুনি চব বস্তু ভালকৈ চাই ল'ব লাগিব এমাজনত কিন্তু এমাজনৰ এজেণ্টেহে খোলে তোমাৰ ঘৰ নে বালি গৈছে এই লোৱা কথা অঁ নিজৰ তাতো খুব আহা যায় মডেল চডেল থাকে নহয় এইটোৰ ওপৰত কিবা কাভাৰ নাথাকে নেকি আৰু এইটো মডেল ক'ত লিখা থাকে ACER অঁ এইটো লিখা নাই নেকি এছপায়াৰ এইটো তলত এইটো চাইডে কলা হান্দি ওপৰত এতে এফালে বস্তুটো এফালে বস্তুটো এফালে মডেল এইটো অঁ এছপায়াৰ 3 অ'কে रोशनी कुछ এইটো ধুনীয়াকৈ লিখা আছে ন আৰু মডেল কিবা নাম্বাৰ থাকে নেকি কিবা 245 N4500 ইয়াতে কিবা লিখা আছে নেকি আৰু কিবা এইটো আপুনি এইটো নেম অফ দা এপাৰ্টমেণ্ট কোৱালিটি হোৱা নাই কিবা ইন্টেল মডেলটো লিখা নাথাকে ন পাৰ্ট নম্বৰ ইয়াতে যিখিনি আছে দেখ ক'লা এই ইয়াতে আছে বোধ হয় এইটো A324 A3 এইটো নেকি N4500 এইটো নেকি নহয় নেকি চোৱাচোন A32445 ওকে ঠিক আছে লাষ্টত আছে এইটো A324-245 না ওকে ঠিক আছে এইটো আপোনালোকে খোলাৰ আগতে ল্যাপটপটো ভালকৈ মডেল চডেল বিলাক মিলাই ল'ব
আৰু ভিতৰত এইবিলাক পেকিং চেকিং চব নতুন হৈ আছে নাই অকণমান যদি পুৰণা বিধৰ কিবা দেখে তেনেকৈ তেতিয়াই বস্তুটো কমপ্লেইন কৰিব। লগত অকল চাৰ্জাৰটো আহে নেকি? বেলেগ আহে। খোলাচোন। বস্তু এইটোহে যদি ডেমেজ চেমেজ থাকে এইটোৱে প্ৰব্লেম। ডেমেজ নাই, ঠিকে আছে। ল্যাপটপটোৰ লগতে আপুনি সাইডৰ বাৰবিলাক কি কাৰ্ড লাৰি চাব একবাৰ চব ঠিকে ঠাকে আছে নাই। এবাৰ চাৰ্জত দি চাওঁ ৰ'বা, পিনটো চাৰ্জাৰটো উলিয়াই দেচোন একবাৰ, আৰু একবাৰ লগাই চাওঁ। বৰ্ডটো নে? ৰশ্নি গুছা লেফট না ৰাইট গৈছে নে? সুইচ অফ এইটো অন কৰা। চাৰ্জিঙৰ কিবা ইণ্ডিকেশ্যন আছে নে নাই বা? ল্যাপটপটো চাৰ্জিঙত একবাৰ দি চাব। ল্যাপটপটো মোৰ চাৰ্জ লোৱা নাছিল, মই ভাবিলোঁ কি মোৰ বেয়া আছে নেকি ল্যাপটপটো, টেনশ্যন হৈ গৈছিল। কিন্তু পিছত এই কৰ্ডটো বেলেগ ফালে সোমোৱা আছিল, মই এই চাৰ্জিঙৰ পিনটো ইয়াতে বেলেগ ফালে সোমোৱা আছিল। এই লেফ্টৰ ফালে দিলে এইটো চাৰ্জ পাই যায়। সি হয়তো সি দিওঁতে উল্টাকৈ দিছে, এতিয়া খুলি পেলাই ইফালে লগাব হ'ব। এই গমেই পোৱা নাই, টিপিয়ে আছে। তই কেছ দিবি। হেৰি আছে নে আৰু একবাৰ টিপি দিছে, মই টিপিছিলোঁ একবাৰ, নাই অন নহয়। মই ভাবিলোঁ বেয়া লেপটপে আহিলে চাগে, কিন্তু নাই নহয়। এই চাৰ্জিঙৰ পিনডাল লেফ্টৰ এফালে পৰ্ট এটা আছে, তাতে সোমালো চাৰ্জিঙৰ পইণ্ট এটা আছে। চাৰ্জ লোৱা নাই নেকি? গতিকে আপোনালোকেও এনেকৈ ভালকৈ টেষ্ট কৰি ল'ব। কেতিয়াবা বেয়া লেপটপো আহি যায়, যদি এনেকুৱা অন ৰেকৰ্ড আপুনি যদি বস্তুবিলাক দেখাব পাৰে তেতিয়াহে আপোনাৰ ৰিটাৰ্ণ কৰাত সুবিধা হয়। এতিয়া পাইছে, ইয়াতে ৰঙা লাইট এটা জ্বলিছে, এইটোত ইয়াতে টাচ কৰাৰ লগে লগে ইয়াতে লাইট এটা জ্বলিছে মোৰ, এতিয়া পাৱাৰ অন হৈছে। এনেকৈ চব বস্তু এইটো বেলেগ পৰ্ট কিবা। হৈ গৈছে, অন হৈছে, ডেমেজ নাই। আমাৰ চেক এখনি, কাৰণ ডেমেজ থাকিলে আপুনি ৰিটাৰ্ণ নাপায় বস্তুটো। আপুনি যদি ৰিটাৰ্ণ কৰিব বিচাৰে, যদি আমি দি যাওঁ ডেমেজ হোৱাৰ পিছত, তেনেহ'লে প্ৰব্লেম হয়। তো চব চোৱা শেষ হৈ গ'ল মোৰ, চব অ'কে আছে। এতিয়া তাক পইচাটো দিব লাগে মোক, আৰু OTPটো দিব লাগে, তাৰপিছত কাম ফিনিছ। আপোনালোকে ভিডিঅ'টো কষ্ট কৰি চালে, ভাল লাগিল, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। ঠিক আছে, ঠিক আছে, থেংক ইউ। OTP লাগিব নেকি তোমাক? OTP লাগিব।